যোৱা বছৰ বানপানীত এইখন ধান গোটেইখন ভাঙি গৈছিল, অকল গছডাল আছে। এইবাৰ ধানখন আকৌ মজাকৈ ভালকৈ বনাই আছে। আৰু এই নদীটোৰ এইখিনি দি ভাঙি চিঙি চব লৈ গৈছিল, ৰাস্তাৰ চিন নোহোৱা কৰি দিছিল। আমি সৰু সৰু থাকোঁতে সেইফালে নদীটো বহুত দূৰত আছিল, আৰু এতিয়া আহি আহি একদম ৰাস্তাৰ কাষ পালোঁ। আৰু এই যে ৰাস্তাৰ কাষত আছে লোহাৰ ৰেলিং নে কি কয়, এইখিনি ৰাস্তা বনাওঁতে লগোৱা নাই। এইবাৰ বানপানীত মেডিকুচিত মুখ্যমন্ত্ৰীয়ে খবৰ ল'ব অহাৰ দুদিন আগত পূৰা দিন ৰাতি লাগি দুদিনৰ ভিতৰত লগাইছে। এই ঠিকাদাৰবিলাক বহুত হাৰামজাদা হয়। এইফালে চৰকাৰৰ আগতো কাম কৰি দেখুৱালে, আৰু আনফালে মন্ত্ৰীৰ আগতো ভাল হৈ থাকিলে, আৰু মাজত ভুগিব লাগে আমি। আৰু এইখন মেম্বৰৰ ঘাটৰ দলং, আৰু পাঠেপাৰা বুলিও কয় এইখিনি জেগা। মথাউৰিটোৰ সেইফালে মেডিকুচি গাঁও, আৰু তাৰে নেক্সটখনে আমাৰ গাঁও। এতিয়া ই ৰিক্সাৰ পৰা নামিলোঁ, এইফালেৰে গাড়ী অহা যোৱা কৰিব নোৱাৰি, আৰু আগত ৰখি আছে মোৰ ভিনদেউ। মই বাক্সাৰ পৰা বৰমাকলৈকে আহিছোঁ লগৰ এজনৰ লগত, মিতুল বুলি। আৰু বৰমাৰ পৰা পাঠশালাকলৈকে বাছত, পাঠশালাৰ পৰা এইখিনি ই ৰিক্সা, তাৰে পিছত বাইকত 100 টকা। আৰু সেইখন মেডিকুচি গাঁও, ডিম্পুদাৰ ভিডিঅ'ত নিশ্চয় দেখিছাই। আৰু সেইখন হালধীয়া কালাৰৰ ঘৰ যে আছে, সেইখিনি মেডিকুচি গাঁৱৰ মেডিকেল নতুনকৈ বনাইছে। কেমেৰাত ভালকৈ অহা নাই চাগে। এই ৰাস্তাৰ অৱস্থা নাই, নতুন পিচ উঠি গৈছে পানীৰ ধাৰত। কিজানি দলঙৰ কাম চলি আছে আগত। পুলিচো আছে চোন, দলঙৰ কামেই কৰি আছে। তাতে এটা ফুটাও ঢালিছে। এইখিনিতে এখন দলং লাগে, কাৰণ আমাৰ ফালৰ পানীখিনি ডাইৰেক্ট এইখন পথাৰতে আহে। এইবাৰৰ প্ৰথম বানপানীটোত এই ৰাস্তাটোৰ ওপৰত পূৰা একঁকাল পানী, ৰাস্তাৰ ওপৰৰে পানী পাৰ হৈ গৈছিল, সেইকাৰণে একো নহ'ল। কিন্তু তাৰে নেক্সট যিটো বানপানী, মথাউৰি ভাঙি আছে ন, নদীৰ পানীটো ডাইৰেক্ট সোমাই আহিছে, আৰু ৰাস্তাত খুন্দা মাৰি কিনে গোটেই ৰাস্তাটো ভাঙি গৈছে। যোনদিনা মুখ্যমন্ত্ৰী মেডিকুচিত খবৰ ল'ব আহিছিল, সেইদিনা মুখ্যমন্ত্ৰী যোৱাৰ পিছতেই ৰাস্তাটো ভাঙি গৈছে। হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কাৰণে শনিৰ নিচিনা কালহেন হৈ আহিছিল সিদিনা। এইটো এটা কালভাৰ আছিল, দুইফালে পানী খুন্দি লৈ গৈছে, এতিয়া কালভাৰটোৰ তলত পৰি আছে। এতিয়া এইখিনি দি লোহাৰ দলং হ'ব চাগে, এখন দলং লগাও আছিল এইখিনিত। এইফালে পথাৰখন নদীহেন হৈ আছে। দুদিনমান আগতে সেই বাঁহৰ দলংখন বনালে, তাৰে আগতেতো এইখিনি দি নাও চলাই আছিল। নাও লৈ আনিম গৈ বোকাৰে পদুমন, সাঁতুৰি আনিম গৈ তো সফৰনামা সৱালোं কা সফরনামা। এই ক'ত কেমেৰা চলকা, সি ক'ত আছে? এই পাছত খোলাম গৰম লাগছি। এনেকুৱাই গাই গৰুটো বন্ধা আছে। এইফালে দামুৰিটো গলি উঠিব চাই আছে, কিন্তু বন্ধা আছে। আৰু আমাৰ লয়াৰ আছামৰ ভাষাত, মানে আমাৰ পাঠশালাত বিশেষকৈ গোহালিটোক গলি বুলি কওঁ। আৰু এইফালে আমাৰ বন্ধা আছে দস্যু। চেল কিবা আৰম্ভ কৰলাকে। এৰি দি ৰ Get ready to fight! Get ready to fight! Get ready to fight! मैं लड़ जाना है लहू में एक चिंगारी जिद से जुनू तक है जाना हर कतरा बोल रहा Get ready to fight! ভালকে কর কিবা বেয়াকে কৰছো মই কেনে ভৰ্তি কৰি আছো গাড়ী এইটো দিয়া কি দিল্লীত দি দিল্লী আরে তে বাবা দিল্লীতে নিচিনা আমাৰ কাৰোৱে নাই এইখানে বনাইছো না মোৰ নিচিনা লতিও নাই লতিটো আছে ৰ দেউতাৰ নিচিনা দেউতাৰ বাৰু দেউতাৰে লতি আছে মাছাজ চেণ্টাৰ এটা আছে আৰু কিবা না তে মাছাজ চেণ্টাৰ এটা খুলিব পাৰা পইচা পাবি পাঠশালা মেইন টাউনত যাই মাছাজ চেণ্টাৰ এটা খুলি ল'বি মাক তুমি মায়ে আৰাম নাপাব বাবু কি আৰাম নাপাব তো কমিছে দিলা মাই খাচ্ছা বানাতে মাথা ৰুব কি তাই দেখে মোৰ গোটেই মাথাটো চুটি এখনি পেনে নাই গনি মানে মই দিদি অনুকৰণ মানে না নাম মান চলি থাক তালু কেন তাক কেন মই এৰা আধাই করছলু ইয়াতে দুইয়ে গেছি মোৰ আৰু খুলবা লাগব তো লগ বহুত বাকি জানি বাবরে পাছত দিন বললে তো চলিতে পাতলা হ্যাঁ মন মাসনে দেখো তোর কি সায়েন্স চলি ইনস্টল নকৰিবা চোন কি কি টাকা দিবি মোৰ 1200 দিবি আগে ই 1200 টাকা দিবি আছে দিবি ক'ত 1200 টাকা দিবা আছে দিন 2 বছৰ মান হ'ল নিবা ওই চলি নিয়ে থাকা
এক টাকাও নেই তোর পুরো কেন নেনবি লুচ্ছা মোক লুচ্ছা আপনাকে টিকনি বানাবি নাকি ওকে বাকি দিন এই জানিস এই কিবা যে রিলস এটা বানাইছিল চিক 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 স্পা এনেকে কৰে নেকি মই আজি গম পালোঁ আল্লাহৰ বেলেগকে কৰে এটি হোমমেড নেকি এইটো হোমমেড মই বেলেগে কেনেকৈ কৰি কি জানো মই নিজৰ মতে কৈছোঁ এতিয়া মাছাজ হৈ আছে আহা কি মজা ফ্ৰীতে দিম পইচা দিম এক পইচা भी नहीं मिलेगा ফুটালি দিম পইচা দিম এক টাকাও নাপাওঁ ফ্ৰীতে এইগিলা চাৰ্ভিচ দিবা বেয়া মাৰিম মোহন অ জিন জিন মনে দেখাইছে হেল্ল' গাইজ খবৰ আশা কৰোঁ সকলোৱে ভালে আছে এণ্ড ৱেলকাম টু মাই ফাৰ্ষ্ট ব্লগ আৰু মোৰ বেক চাইডে যিটো ঘৰ আছে সেইটো আমাৰে ঘৰ হয় বেক ভিউ হয় এইটো আৰু ঘৰৰ কালাৰ ডিছকালাৰ হৈ গৈছে কাৰণ 7-8 বছৰ আগতে কালাৰ কৰা হৈছিল আৰু টিংপাতখিনিও মামৰে ধৰি গৈছে কাৰণ মোৰ যিমান বয়স প্ৰায় ঘৰটোৰ টিংপাতখিনিৰো সিমানেই বয়স এতিয়া মই ব্লগ ষ্টাৰ্ট কৰা বা ব্লগিং চেনেল খোলা কাৰণটো হ'ল ধুনীয়া কোৱালিটি আহিছেচোন বাঁহৰ তলত মানে কোৱালিটি মজা হয় সেইকাৰণেই চাগে বিকাশ আমি নে বাঁহৰ তল গাছৰ তল নদী পাৰত যাই ভিডিঅ' বনাই আজিৰ পৰা প্ৰায় 2-3 বছৰ আগতে যেতিয়া ডিম্পু দা ফুকন দা বা বাহিৰৰ ইউটিউবাৰ কিছুমানৰ ভিডিঅ' দেখিছিলোঁ তেতিয়া ব্লগিং চেনেল এটা খোলাৰ কাৰণে বহুত ইচ্ছা গৈছিল কিন্তু ব্লগিং চেনেল খুলিলে এইটো নহয় ব্লগিং চেনেল খুলি দেখুৱাম কি তাৰপাছত ভাবিলোঁ টেকনিকেল লাইনৰ ওপৰতে ভিডিঅ' বনাওঁ তেতিয়া ঘূৰা ফুৰাৰো জামেলা নাই ঘৰতে বহি ভিডিঅ' বনাব পাৰিম কিন্তু সেইটোও বনোৱা নহ'ল তাৰে পিছত ঋতিক মই কংকন এনেকৈ কেইটামানে লগ হৈ এটা কমেডি চেনেল খুলিলোঁ মিডনাইট ফান আছাম বুলি পিছে তাতেও ৰিকি ঋতিক জ্যোতিৰ্ময় এনেকৈ কেইটামানে টাইম দিব নোৱাৰাৰ কাৰণে সেনেকৈ সেইটো চেনেলো চলোৱা নহ'ল কাৰণ কেমেৰা স্ক্ৰিপ্টিং লোকেশ্যন এডিটিং সকলো মই মাথা মাৰিব লাগে আৰু কিছু ক্ষেত্ৰত কংকনে বহুতখিনি হেল্প কৰিছিল পিছত লকডাউন আৰম্ভ হ'ল আৰু আমি দুটাইও বাদ দি দিলোঁ কিন্তু এটাই আফচোচ ৰৈ গৈছে আমাৰ 4-5টামান ভাল ভিডিঅ' আধৰুৱা হৈ ৰৈছে কমপ্লিট কৰিব নোৱাৰিলোঁ কাৰণ বাকীকেইটাই টাইম দিব নোৱাৰে সকলোৰে প্ৰব্লেম সেইকাৰণে মই পাছত নিজে এটা চেনেল খুলিলোঁ সেইটো কৰিলোঁ ৰ'ষ্টিং আৰু এতিয়াও কৰি আছোঁ হয়তো পাছলৈও ৰ'ষ্টিং কৰি যাম আৰু মাজে মাজে সেইটো চেনেলত কমেডি ভিডিঅ' দিম আৰু এতিয়া খুলিলোঁ ব্লগিং চেনেল এইটো চেনেলত মেইনলি মোৰ মেমৰিজবিলাক থাকিব যেনে ধৰা মোৰ লগ বন্ধুৰ লগত কটোৱা সময়খিনি বা তেনেকুৱা ধৰণৰ স্মৃতিবিলাক থাকিব বাহিৰত ফুৰিবলৈ যোৱা ভিডিঅ' দিম কিন্তু মেইনলি মোৰ মেমৰিজখিনি থাকিব বাকী আৰু কি ক'ম আৰু আজিৰ ভিডিঅ'টোত বিশেষ একো নাই মই ইউটিউবত কেনেকৈ আহিলোঁ কি ভাবি কি কৰিলোঁ সেইখিনি আছে জাষ্ট এইটো ইণ্ট্ৰ' টাইপ হয় আৰু মোৰ পৰিচয়খিনি দিলোঁ আজিৰ ভিডিঅ'টোত আৰু নেক্সট ভিডিঅ'ৰ পৰা ভালকৈ লগ পাম বাই